কাৰ্বি আংলং ৰাইজৰ আমি ধন্যবাদ দিছোঁ, যিটো আমি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমাচা সকলো ৰাইজে আমাক আশীৰ্বাদ দিছে। অমৰ সিং কিছু ডাঙৰীয়া নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে পুনৰবাৰ চৰকাৰ বনাবৰ কাৰণে তেখেতসকলৰ ৰাইজে আমাক সহায়িতা কৰিছে, আশীৰ্বাদ দিছে। প্ৰায় 1,40,000কৈ অধিক ভোটৰ পৰা অমৰ সিং কিছু ৰাইজে জয়যুক্ত কৰিছে। তাৰ কাৰণে আমি টিম কাৰ্বি আংলং টিম ডিমা হাছাও হৈ আমি আন্তৰিক ধন্যবাদ দিছোঁ। পুনৰবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ হৈ গ'ল। কাৰ্বি আংলঙৰ টিম কাৰ্বি আংলং টিম ডিমা হাছাও একেলগে লগ হৈ কাৰ্বি আংলং ৰাইজৰ যিটো আমাৰ ৰাইজৰ আশা-আকাংক্ষাবিলাকক যিমান পাৰোঁ আমি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইকাৰণে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমাচা ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ। ইমানখিনি কাৰ্বি আংলং ডিমাচাৰ সমস্যা, সেই সমস্যাবিলাকক পূৰণ কৰিবৰ কাৰণে অমৰ সিং কিছু পাৰ্লিমেণ্টত মাত মাতিব। অমৰ সিং কিছু কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং যিমানখিনি সমস্যা আছে, সেই সমস্যাবিলাকৰ ৰাজনৈতিক সমস্যা আছে, আৰ্টিকল 244 সমস্যা আছে, বৰ্ডাৰ সমস্যা আছে, আৰু যিমানখিনি সমস্যাবিলাকত তেখেতে পাৰ্লিমেণ্টত মাত মাতিব। তাৰ কাৰণে আমি কাৰ্বি আংলং আৰু ডিমাচাৰ ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰে। আমি ৰাইজৰ ওচৰত গৈ যাম, ৰাইজৰ ওচৰত আমি কি অভাৱ অভিযোগবিলাকৰ আছে, তেখেতসকলৰ কাৰণে যিবিলাকৰ আমাৰ ইলেকশ্যন সময়ত নিৰ্বাচন সময়ত ৰাইজে যিবিলাকৰ আমাক মেমৰেণ্ডাম আকাৰে আমাক দিছে, সেই গোটেইখিনি ৰাইজৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰিবৰ কাৰণে আমি যিমান পাৰোঁ টিম কাৰ্বি আংলং টিম ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলঙৰ ৰাইজে যিবিলাকৰ অভাৱ অভিযোগৰ পূৰণ কৰিবৰ কাৰণে আমি মেমৰেণ্ডাম দিছোঁ, সেইবিলাকৰ আমি চেষ্টা কৰিম। পৰিকল্পনা আমাৰ মেইন পৰিকল্পনা আছে আমাৰ অমৰ সিং কিছু ডাঙৰীয়া, আমাৰ যিটো নেকি আমাৰ অট'নমাছ ষ্টেট ইছ্যু ৰাজনৈতিক সমস্যা, আমি অসমত বিভাজন নকৰোঁ। অসমত বৰ অসম কৰাৰ স্বাৰ্থত আমি পুনৰবাৰৰ কেন্দ্ৰীয় চৰকাৰত আমি তেখেতে সদায় মাত মাতিব, পাৰ্লিমেণ্টত মাত মাতিব। লগতে নিৰ্বাচনৰ আগত যিবিলাকৰ আমাৰ PGR BGR এলেকা বসবাস কৰা ইলিগেল যিবিলাকৰ তেখেতসকলৰ ইলিগেল ইনক্ৰচাৰ তেখেতসকলৰ আমি কালিৰ পৰা আমি সেইবিলাকৰ ইলেকশ্যন কৰাবিলাকৰ কামবিলাকত আমি ষ্টেপ বাই ষ্টেপ আমি সেইটো কৰিব চেষ্টা কৰিম।